Hello friends, welcome back to my channel. আজি মই আপোনালোকলৈ এটা নতুন ভিডিও লৈ আহিছো। সেই ভিডিওটোত আপোনালোকক মিছোৰ বিষয়ে কম। হয়, মিছো এটা ভাৰতবৰ্ষৰ নাম্বাৰ 1 ৰিসেলিং এপ। তাত আপোনালোকে জিৰো ইনভেষ্টমেন্টত আপোনালোকে নিজৰ কাৰণেও বস্তু কিনি পাৰচেজ কৰিব পাৰে আৰু বেলেগৰ কাৰণে আপোনালোকে সেই প্ৰডাক্টবোৰ ৰিসেল কৰিব পাৰে। আৰু কেনেকৈ সেই প্ৰডাক্টবোৰ ৰিসেল কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে নিজৰ কাৰণে বস্তুবোৰ পাৰচেজ কৰিব পাৰিব আৰু কেনেকৈ ঘৰ বহিয়ে পইচা উপাৰ্জন কৰিব পাৰিব সেই মিছো এপটোৰ থ্ৰুদি আপোনালোকক মই আজি এই ভিডিওটো গুটেইখিনি দেখাম। সো ভিডিওটো দেৰি নকৰো, ভিডিওটো স্টাৰ্ট কৰি দিওঁ। সো প্ৰথমতে আপোনালোকে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত মিছো এপটো সাৰ্চ কৰিব। আহি গৈছে লগালো। সো মোৰ এইটো অলৰেডি ইনষ্টল কৰা আছে, হেতু কাৰণে আনইনষ্টল আৰু ওপেন বুলি আহিছে। সো আপোনালোকে ইনষ্টলটো ক্লিক কৰিব। ইনষ্টল ডাউনলোড হোৱাৰ পিছত আপোনালোকে নিজৰ পেজত গৈ আপোনালোকে ওপেন কৰি ল'ব। যেনেকৈ মই ওপেন কৰিছোঁ। ওপেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত শাড়ী, কুৰ্তি, ওমেন জুৱেলাৰী, মেন্স বিউটি, কিডছ সকলোবোৰ ধৰণৰ আহি গৈছে কেটেগৰিজবিলাক। আৰু ইয়াতো আহি গৈছে আপোনালোকে এনেকৈও চাব পাৰে। ৱেষ্টাৰ্ণ ৱেৰ, সাপোজ মেন্স, কিডছ। সো আপোনালোকৰ যিটো প্ৰডাক্ট ভাল লাগে সো তাৰ আপোনালোকে কেনেকৈ শ্বেয়াৰ কৰিব সেইটো দেখিব পাব। ফেষ্টিভেল কুৰ্তি সেটছ। সাপোজ মোৰ এইটো প্ৰডাক্ট ভাল লাগিলে, সো প্ৰডাক্টটো মই যিটো শ্বেয়াৰ নাও বুলি লিখা আছে তাত গৈ মই ক্লিক কৰিলোঁ। যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, যেনেকৈ মোৰ দুটা হোৱাটছএপ বিজনেছ এণ্ড হোৱাটছএপ আছে, তাত মই গৈ শ্বেয়াৰ কৰিব পাৰোঁ। আপোনালোকে বেলেগ ফেচবুক, ইনষ্টা সকলোতে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে যদি আপোনালোকে বিচাৰে। আৰু যদি আপুনি নিজৰ কাৰণে অৰ্ডাৰ কেনেকৈ কৰিব বিচাৰে, যদি সাইজ সিলেক্ট কৰিব ইয়াত, দেন এড টু কাৰ্ট কৰিব আৰু কণ্টিনিউ কৰি যাব। যেটো আপুনি এড টু কাৰ্টটো দেখিছে তাত আপোনালোকে ক্লিক কৰিব। কিন্তু যে তিনিটা অপচন আহিব, পেটিএমৰ পৰা কেছ অন ডেলিভাৰী, অনলাইন। মই কেছ অন ডেলিভাৰী কৰিছোঁ, আপোনালোকে তেনেকৈ কৰিব পাৰে। সো ইয়াত আপোনালোকে টোটেল অৰ্ডাৰটো দেখিছে 608 যিটো হয়। মই আপোনালোকে নিজৰ কাৰণে যদি অৰ্ডাৰ কৰিব বিচাৰিছে আপোনালোকে 608 ৰাখিব পাৰে বা আপোনালোকে তাত কিবা এটা মাৰ্জিনো ৰাখিব পাৰে। সো মই ইয়াত মাৰ্জিন ৰাখিছোঁ 620। সো ইয়াত মোৰ মাৰ্জিন হৈছে 12 ৰুপিজ। সো এইটো মোৰ বেংক একাউণ্টত আহি যাব আৰু আপোনালোকে তেনেকৈ কৰিব পাৰে মাৰ্জিন ৰাখিবলৈ বিচাৰিলে। সো এইটো মোৰ এড্ৰেছটো, আপোনালোকে নিজৰ এড্ৰেছটো নিজে দি দিব। প্ৰচেছ কৰিলে আপোনালোকৰ হৈ যাব। সো আপোনালোকে চাগে বুজি পালে ভিডিওটো কেনেকৈ ইউজ কৰিব লাগে। সো আপোনালোকে নিজৰ একাউণ্টলৈ আহিব। একাউণ্টত আপোনালোকে মাই জাৰ্নি, মাই বেংক ডিটেইলছ, আপোনালোকে তাত বেংক ডিটেইলছো ঢালিব পাৰে। তেতিয়া আপোনালোকৰ পইচাবোৰ আহি যাব আৰু ৰিফাণ্ডবোৰ তাত আপোনালোকৰ আহি যাব। সো হোপ আপোনালোকে ভিডিওটো বুজি পালে কেনেকৈ প্ৰডাক্টবোৰ ৰিসেল কৰিব পাৰি বা কেনেকৈ আপোনালোকে নিজৰ কাৰণে প্ৰডাক্টবোৰ পাৰচেজ কৰি পইচা আৰ্ন কৰিব পাৰে। সো এতিয়াও যদি আপোনালোকে কিবা বুজি পোৱা নাই, কিবা যদি ডাউট আছে, মোক আপোনালোকে ডাইৰেক্টলি মেছেজ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আইডিটো মই দি দিছোঁ, তাত আপোনালোকে ফলো কৰিব পাৰে। তাত আপোনালোকে মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰে। আৰু এটা কথা, আপোনালোকে যদি মিছো ডাউনলোড কৰা নাই তেনেহ'লে মোৰ তলত দিয়া লিংকটোৰ পৰা ডাউনলোড, ডেছক্ৰিপশ্যন বক্সত থকা লিংকটো তাৰ পৰা গৈ আপোনালোকে মিছো ডাউনলোড কৰিব পাৰে। তেতিয়ালৈকে যদি তাৰ পৰা আপোনালোকে ডাউনলোড কৰে তেনেহ'লে আপোনালোকে মেক্স টু মেক্স 30% ডিছকাউণ্ট অফ অৰ লাইক 100 ৰুপিজ অফ আপোনালোকে প্ৰথম অৰ্ডাৰত পাই যাব। সো ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। সো আপোনালোকৰ লগত আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই লগ পাম। তেতিয়ালৈকে বাই বাই।